দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত পূৰ্ণ শক্তিৰে নামিছে শাসকীয় দল বিজেপি। নেতা মন্ত্ৰী বিধায়ক সকলো জঁপিয়াই পৰিছে নিৰ্বাচনী প্ৰচাৰত। ইফালে ভাৰত জোড়ো কাৰ্যসূচীক লৈহে ব্যস্ত বিৰোধী কংগ্ৰেছ। 22টা সমষ্টি দখলৰ লক্ষ্য বিজেপিৰ। বিহপুৰীয়াত ঘোষণা মন্ত্ৰী পীযুষ হাজৰিকাৰ। স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত 22টা সমষ্টি আছে। মই ভাবোঁ আমি 22টাতে জিকিম। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই গৃহ সমষ্টি বিহপুৰীয়াৰ পৰিষদীয় আটাইকেইটা সমষ্টিত প্ৰাৰ্থী নিদিয়াৰ বাবেই বিজেপিয়ে প্ৰদৰ্শন কৰিছে প্ৰবল আত্মবিশ্বাস। বিজেপিৰ মতে নিৰ্বাচনৰ পূৰ্বেই পৰাজয় স্বীকাৰ কৰিছে কংগ্ৰেছে। নিজ সমষ্টিতে প্ৰাৰ্থী দিবলৈ সামৰ্থ্য নাই সভাপতিৰ। ভূপেন বৰা ডাঙৰীয়াই নিজৰ সমষ্টিত য'ৰ পৰা তেখেতে 10 বছৰ বিধায়ক আছিলে তাতেই তেখেতে কেণ্ডিডেট দিব পৰা নাই। মিনিংটো কি যে তেওঁলোকে এই নিৰ্বাচনতো হাৰিব। এই ক্ষেত্ৰত অৱশ্যে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। দেউৰী নিৰ্বাচনত এতিয়া APCC প্ৰেচিডেণ্ট হিচাপে বিহপুৰীয়া সমষ্টিক লৈ পেলাই কথা ক'বলগীয়া নাই। কিন্তু বিহপুৰীয়া সমষ্টিত যি 5টা দেউৰী অট'নমাছ কাউন্সিলৰ চিট আছে তাত 2টাত আমি নিৰ্বাচন খেলিছোঁ আৰু 3টাত আমি JPPক সমৰ্থন দিছোঁ। আৰু মই মাজতে গৈছিলোঁ, আপোনালোকেও দেখিছে টিভিত, যে তাত যথেষ্ট এটা সমাদৰ পাইছোঁ। কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন চিকদাৰৰ মতে বিজেপিয়ে ভবাৰ দৰে ধৰাশায়ী নহয় কংগ্ৰেছ। বৰফ হেনো গলিবলৈ আৰম্ভ কৰিছে। 24 আহিব দিয়ক। ইতিমধ্যে বৰফৰ পাহাৰবোৰ হয়তো বহুতেই দেখিছে বা নেদেখিলেও সকলোৱে জানে। বৰফবোৰ যেতিয়া গলা আৰম্ভ কৰে না, পৃথিৱীত কোনো শক্তি নাই যে বৰফ গলা কেনেকৈ বন্ধ কৰে। গহপুৰৰ বিধায়ক উৎপল বৰাইও তীব্ৰতৰ কৰিছে নিৰ্বাচনী প্ৰচাৰ। উৎপল বৰাৰ দাবী দেউৰী স্বায়ত্তশাসিত পৰিষদ বিজেপিৰ। বিজেপি জয়লাভ কৰিব, কিয়নো এই গহপুৰৰ ৰাইজৰ বিজেপিৰ প্ৰতি যথেষ্ট মৰম আছে। আমি এইবাৰ সৰ্বাংগীন উন্নতিটো আমি এগৰাকী নতুন প্ৰাৰ্থী দিবলৈ বিচাৰিছোঁ। তেওঁ ৰাজনীতিৰ লগত নতুনকৈ সোমাইছে, গতিকে ৰাজনীতিৰ লগত সোমাই যোৱাৰ পিছত এইবাৰ আমি ভাবিছোঁ তেওঁৰ জৰিয়তে আমি এই অঞ্চলৰ সৰ্বাংগীন উন্নতি। দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত বিজেপিৰ দৰে কংগ্ৰেছ শক্তিশালী ৰূপত অৱতীৰ্ণ হোৱা নাই। বিজেপিৰ দৰে কংগ্ৰেছী জ্যেষ্ঠ নেতাক দেখিবলৈ পোৱা নাই নিৰ্বাচনী প্ৰচাৰত। সেয়েহে বিজেপিৰ দাবী বিজেপি শাসনলৈ অহাৰ পাছত ধাৰাবাহিকভাৱে দশমবাৰৰ বাবে পৰাজয়ৰ মুখ দেখিব কংগ্ৰেছে। ব্যুৰ' ৰিপৰ্ট DY 365।